নমস্কাৰ বন্ধু বান্ধৱীসকল পূৰ্ণানন্দ জব আসাম চেনেলটোলৈ বহুত স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল দুখৰ মাজতে এটা ভাল খবৰ লৈ আহিছোঁ যিসকল ষ্টুডেণ্টে পলিটেকনিকৰ কাৰণে অনলাইন কৰিছিলে বা যিসকল ষ্টুডেণ্টে কৰিম বুলি ভাবোতে লাষ্ট ডেট গুচি গ'ল তেওঁলোকৰ কাৰণে ভাল খবৰ 25 এপ্ৰিললৈ বহাই দিছে অনলাইনৰ লাষ্ট ডেট আৰু উল্লেখ কৰিছিলে এপ্ৰিল মে মাহতে এডমিশনৰ ডেট আৰু এক্সামৰ ডেট হেবিলাক সব পিছুৱাই দিয়া হৈছে এতিয়া ৰেজিষ্ট্ৰেচন ক্লোজ ডেট 25 এপ্ৰিল 2020 আৰু এডমিট কাৰ্ড মে মাহতে ওলাব আৰু এক্সাম মে মাহতে অনুষ্ঠিত হ'ব বন্ধুবান্ধৱীসকল আপোনালোকৰ ওচৰত বা আপোনালোকৰ কোনোবা চিনাকি যদি আছিল পলিটেকনিক দিম বুলি ভাবিছিলে তেওঁলোকৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব পাৰে তেওঁলোকে যাতে অনলাইনটো কৰি ল'ব পাৰিব আৰু যিসকল ষ্টুডেণ্টে অনলাইন কৰিলে তেওঁলোকৰ কাৰণে এই ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলো গম পায় এডমিট লাভ 25 এডমিট মুকলি হ'ব মে মাহত আৰু এক্সামও মে মাহতে অনুষ্ঠিত হ'ব আকৌ কৈছো বন্ধু বান্ধৱীসকল অনলাইন ৰেজিষ্ট্ৰেচন ক্লোজ ডেট 25 এপ্ৰিল 2020 আৰু এডমিট কাৰ্ড মুকলি হ'ব মে মাহৰ প্ৰথম উইকতে হ'ব পাৰে কৰোনা ভাইৰাছ যদি নাইকিয়া হৈ যায় তেতিয়াতো হৈ যাব কিন্তু ইয়াত অফিচিয়ালি আপোনালোকক উল্লেখ কৰিছে মে মাহতে অনুষ্ঠিত হ'ব বুলি কিন্তু আপোনালোকে বন্ধুসকল ভিডিওটো ইমানে আছিল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ যদি আপোনালোকে মোৰ চেনেলত নতুন তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব